নমস্কাৰ। মই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিব ওলাইছোঁ পাকঘৰৰ পৰা। আপোনালোকে চাব। এই চজিনা বইল কৰিব খুজিছোঁ। ভালকৈ নিমখ দিব লাগিব বইল কৰাতে। বেছিকৈ নিমখ দিব লাগিব লাগাকৈ। আৰু এই গাহৰি মাংস বইল কৰিব খুজিছোঁ ওলাইছোঁ। নিমখ বেছিকৈ দি কিনে ইফালে গাহৰি মাংস বইল হৈ গ'ল, নিজে পানী ওলাই গ'ল। এতিয়া গাহৰি মাংস আৰু লাই পাৰ বইল কৰিম। গাহৰি মাংস আৰু চজিনা বনাম, আপোনালোকে চাব। এই লাই পাতটো দুই টুকুৰা কৰিলোঁ। লাই পাত আৰু গাহৰি মাংস বইল, এতিয়া তেল নিদিওঁ। একদম এইটো বইল কৰি থাকিব। আৰু এইটো গাহৰি মাংস আৰু চজিনা, এতিয়া গাহৰি মাংসটো ভাজিম। আমি গাহৰি মাংস, চজিনা, জলকীয়া, আদা, জিৰা, ৰচুন, এইটো গাহৰি মাংস বইলত অলপ জিৰা দিম। লাই এইটো অলপ ৰঙাকৈ ভাজি কিনি চজিনাটো দিম। এতিয়া মই চজিনাটো দি আছোঁ গাহৰি মাংসৰ লগত। অলপ টাইম ভাজি তাৰপিছত পানী দিম। এই বইল আঞ্জাটো ঢাকি দিলে এই শাকটো ৰঙা হৈ যায়, ৰঙা হ'লে খাব ভাল নালাগে। এইটো কাৰণে আমি নিমখ আৰু এইটোতে আৰু লাৰি থাকিব লাগে, তেতিয়া ভাল হয়। শাকৰ পানীটো শুকাই গ'ল, এতিয়া অলপ পানী দিম। এইটো বইল হ'ল। এতিয়া মই চজিনা আৰু গাহৰি মাংস অলপ পানী দিম। উতলি দিলে হৈ গ'ল। এতিয়া চজিনা আৰু গাহৰি মাংস হৈ গ'ল। এইটো লাই পাত আৰু গাহৰি মাংসটো অকণমান আৰু পানীটো শুকাওক। এই গাহৰি মাংস বইলটো হৈ গ'ল, লাই পাতত দিয়াটো হৈ গ'ল। নমস্কাৰ। এতিয়া মোৰ বনোৱা হৈছে, মই খাম, আপোনালোকৰ চাব। ভুল হ'লে কমা দিব আৰু লাইক দিব। লাই পাত আৰু গাহৰি মাংস। চজিনা আৰু গাহৰি মাংস।
বগা গাহৰি মাংসটো বেছি টেষ্টি লাগে বইল সজিনাটো ইমান টেষ্টি লাগছে এতিয়া মোৰ খাওয়া হ'ব গাহৰি মাংস বইলৰ পানীটো খাওঁ